Hello and welcome back to my YouTube channel Naina's Blogলৈ আজি আমি ফুৰিবলৈ যাবলৈ ওলাইছো ভন্টি ভাইটি মই আৰু মা এফালে ফুৰিবলৈ যাওঁ আপোনালোককো দেখাম আমি কলে গৈছো আৰু ভাবিছো এবাৰ ফুৰিবলৈ আপোনালোককো লৈ যাওঁ তেনেহলে বলক আমি আজি ফুৰিবলৈ ওলাওঁ আৰু মই ৰেডি হৈ গলো মাও ৰেডি হৈ গ'ল ভন্টি অলপ সময় লগাইছে বাট তাই ৰেডি হৈ আছে আৰু ভাইটিও ৰেডি ভন্টি ৰেডি হৈ খতম হোৱালৈকে ৱেইট কৰি আছে এয়া আমাৰ সৱাৰি ওলালে যাবলৈ Bogibeel episode no. আমি এতিয়া পালোহি বন্ধু ধাবা লাহোৱাল আজি তই কৈ দে কহ আজি আমি আহিছো বন্ধু ধাবা এতিয়া আমি আহি পালোহি বন্ধু ধাবা অৰ্ডাৰ দিয়া হ'ল আপোনালোককো দেখাম আমি কি অৰ্ডাৰ দিলোঁ বলক তেনেহ'লে প্ৰথমে আমি লাঞ্চটো কৰি লওঁগৈ এতিয়া আমি খাই বৈ আজৰি হ'লো বন্ধু ধাবাৰ পৰা ওলালো বলক তেনেহ'লে আমি এতিয়া লোকেশ্যনত যাওঁ এয়া এতিয়া লোকেশ্যন দেখি আপোনালোকে গমটো পাই গ'ল আমি ক'লৈ আহিছোঁ এয়া হ'ল জগন্নাথ মন্দিৰ আৰু আজি আমি সোমাম জগন্নাথ মন্দিৰৰ ভিতৰত ব'লক আমি এতিয়া জগন্নাথ মন্দিৰ চাওঁগৈ
ৱালছবিলাকত যিমান পেইণ্টিংছ দেখিছে আপোনালোকে এইবিলাক গোটেই ভগৱান কৃষ্ণৰ লাইফৰ ওপৰত আছে। ধুনীয়াকৈ পেইণ্ট কৰি বুজাই দিয়া হৈছে ভগৱান কৃষ্ণ জন্ম হোৱাৰ পৰা তেওঁৰ লাইফত কি হৈছিলে এইবিলাক চব আছে। চাই পিনে বৰ ভাল লাগিছে। জগন্নাথ মন্দিৰলৈ আহিলোঁ। ব'লক তেনেহ'লে আমি এতিয়া জগন্নাথ মন্দিৰখন চাওঁগৈ আৰু আপোনালোকে চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। মন্দিৰৰ ভিতৰত কেমেৰা এলাউড নাই, তো সেইটো কাৰণে মই এনেকেই দেখাবলগীয়া হৈছে জুম কৰি। জগন্নাথ মন্দিৰৰ ভিতৰত এনেকৈ সৰু সৰু আৰু ঢেৰ মন্দিৰ আছে। ইয়াতে গণেশ ভগৱানৰ মন্দিৰ, লক্ষ্মী ভগৱানৰ মন্দিৰ, শিৱ মন্দিৰ তেনেকৈ আৰু বিভিন্ন ধৰণৰ ঢেৰ মন্দিৰ আছে সৰু সৰুকৈ।
এতিয়া জগন্নাথ মন্দিৰৰ পৰা ওলালোঁ। ব'লক তেনেহ'লে আমি এতিয়া নেক্সট লোকেশ্যন যাওঁ। এই দোকানকেইখন আছে আপোনালোকৰ জগন্নাথ মন্দিৰৰ বাহিৰত ওলাই। ইয়াতে আপোনালোকে ভগৱানৰ ফটো, শ্ব'পিচ এনেকুৱা সজোৱা বস্তুবিলাক পাব। আৰু আমি যাওঁ, ভণ্টিয়ে কিবা কিনে বোলে, তাকে চাওঁগৈ। কি লাগে? এয়া এতিয়া আমি পালোহি আমাৰ ছেকেণ্ড লোকেশ্যন। দেখিতো গম পাইছে আমি ক'লে আহি পালোহি। এতিয়া আমি আহি পালোহি বগীবিল দলঙলৈ। আজি আমি বগীবিলৰ পৰা ছানছেট চাম। আপোনালোকে শেষলৈকে চাব আৰু মই আপোনালোকক ছানছেট দেখাম ইয়াৰ পৰা। ভিডিঅ'টো মন দি চাব, তেতিয়া আপোনালোকে গম পাব সূৰ্যটো কিমান ধুনীয়াকৈ অস্ত হৈ গৈছে। ব'লক এতিয়া আমি ঘৰলৈ উভতো। আমি ঘৰ সোমালো। এয়া যিহেতু এতিয়া ঘৰ সোমালোহি, আজি ফুৰি পিনে খুব ভাল লাগিলে। বগীবিল চালোগৈ আৰু ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ চালোগৈ। আপোনালোকক কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো তেনেহ'লে ইয়াতে সামৰিছোঁ। আগলৈ আৰু নতুন ভিডিঅ'জ লৈ পিনে আপোনালোকৰ ওচৰত আহি থাকিম।
আৰু মোৰ ভিডিঅ'ছবিলাক যদি আপোনালোকে পচন্দ কৰিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম আৰু নতুন ভিডিঅ'জ লৈ পিনে till then বাই বাই